So hey guys, good evening and welcome to my new another vlog. So আজি আমি অলপ মানে ফুৰিব আহিলো ভিউ এতিয়া ডাইভাৰলি এতিয়া মই পিছফালে বহি মানে আমাৰ পিছফালে হ'লে এখন বৰম্বৈ পাহাৰ আমি মানে সদায় ভাবো হলো ইভিনিং টাইমত অলপ ফুৰিব আহো আহি কিনে বৰম্বৈ পাহাৰত উঠি কিনে অলপ ছানছেটটো চাম কেনেকুৱা লাগে ছানছেটটো ওপৰৰ পৰা তো সেইকাৰণে আজি আমি আহিলো আৰু পাহাৰৰ ওপৰত উঠিম উঠি কিনে এতিয়া আমি সাইকেল থোৱা এটা জায়গা এটা চাব লাগিব না সাইকেলখন তলত থৈ কিনে এতিয়া আমি মানে চিৰিৰে উঠিম আজি এনে আগতে মানে আমি চিৰিৰে উঠা নাছিলোঁ আমি পিছফালেৰে গৈছিলোঁ তো এতিয়া আমি আজি চিৰিৰে উঠিম চিৰিৰে উঠি কিনে চাম কেনেকুৱা আছে চিৰিৰে উঠি কিনে এতিয়া আহি পেলাই আমি চাইকেল থোৱা ঠাইটো মানে চাইকেল আমি ইয়াতে থৈ যাম এই যোৰ মাজত মানে সোমাই থৈ দিম তো এইখন গেটেৰে মানে এনেকৈ চিৰি আছে চিৰিৰে আমি উঠাই যাব লাগিব তো বলো আৰু এই গেটৰ পৰা এই আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে 4 কিলোমিটাৰ পুৰা একদম ধামাকা হ'ব পুৰা মজাদাৰ হ'ব তো এতিয়া এই চাইকেলখন থ'লে ইয়াত থৈ কিনে এতিয়া আমি এয়া চিৰিৰে এনেকৈ উঠি যাব লাগিব ওপৰলৈকে আমি আগতে মানে চিৰিৰে উঠা নাছিলোঁ আমি পিছফালেৰে গৈছিলোঁ পিছফালেৰে উঠিছিলোঁ আজি মানে আমি চিৰিৰে উঠিম বুলি ভাবিছোঁ এইখন হ'ল গেট এই গেটখনেৰে আমি এনেকৈ সোমাই আহিলোঁ সেইকাৰণে এয়া চিৰিৰে আমি যাই আছোঁ আৰু নাই কিয়া ক্লাছ হৈছে নেকি চিৰি এয়া চাৰিওফালে জংঘল মানে এয়া চিৰি এই সূৰ্য আছে এয়া পিছফালে এই দেখিছেনে সূৰ্যটো এতিয়া আমি সূৰ্য মানে অস্ত যোৱালৈকে ৰখিব লাগিব আৰু ওপৰত তো এতিয়া যাই থাকক আৰু আমাৰ লগত এনেকৈ চিৰিৰে কিমানটা চিৰি আছে হিচাপ নাই আৰু ওপৰত আজি তো আমি এনেকৈ ওপৰত অলপ আহিলোঁ এয়া চিৰিৰে এনেকৈ আহিলোঁ এইখন গেট আমি এনেকৈ আহিলোঁ আহি কিনে এয়া অলপ জংঘল আৰু এয়া পিছফালে এইটো সূৰ্য এয়া চেগুন গাছবিলাক আছে এতিয়া এনেকৈ উঠিব লাগিব এনেকৈ উঠি চাৰিওফালে বঢ়িয়া একদম ঘাঁহ হৈছে পুৰা একদম গৰু ছাগলী আহিলে চাহ পাব কিন্তু ইয়াত কেনে লাগছে আজি মজা লাগছে ভাগৰো লাগছে এইখিনি চতে আমাৰ দাউৰিব লগ এই আগতে কিন্তু ভাই এইদিনা বা বৰষুণ মাৰোঁতে কিন্তু বেলেগ জমনি হৈছিল দেই হয় বৰষুণ আহিছি হয় নামিব নোৱাৰি পিছাল তো আমি আৰু অলপ ওপৰত আহিলোঁ আহি কিনে এয়া চাওক সূৰ্য তাত আছে সূৰ্য আৰু সেয়া একদম যিমান দূৰ মনিব পাৰিছে গোটেই একদম পুৰা বগা হৈছে একদম একো মনিব নোৱাৰি বাও এয়া হ'ল প্ৰকৃতি নেচাৰ আমি আধামান উঠিলোঁ আৰু আধামান আছে পুৰা চিৰিৰে এনেকৈ উঠি আছোঁ আৰু পুৰা এয়া ঘাঁহ পুৰা চাৰিওফালে ঘাঁহে ঘাঁহ আৰু পুৰা পিছফালে চাওক মোৰ এয়া কুঁৱলীয়ে ভাইতে হিচাপ নাই আজি কি হ'ব এয়া মোৰ পিছফালে চাওক দেখিছেনে নজৰা চাওক মোৰ পিছফালে একদম এয়া সূৰ্য এইবিলাক গছ গছনি বা চাওক না তো চাই লওক ভাল কৰি চাই লওক বাৰ অ' ভাই চাহাব কি এই আপোনালোকে এবাৰ অনুভৱ কৰক ইয়াত আহি কিনে কেনেকুৱা লাগিব আমাৰ কেনেকুৱা লাগিছে আপোনালোকে ইয়াৰ পৰা চাই কিনে ভিউটো চাই কিনে আপোনালোকে অনুভৱ কৰক কেনেকুৱা লাগিব ইয়াত আহি কিনে তো আপোনালোকে যদি ক'ৰবাৰ ওচৰতে ঘৰ বৰম্বৈত আপোনালোকে এনেকুৱা আহিব পাৰে বঢ়িয়া লাগে আৰু বহুত মানুহ মানে নাহেই বহুত মানুহ তাৰমানে বৰম্বৈ পাহাৰতো কি উঠিম নাভাবে নাহেই সেনেকৈ আপোনালোকে এবাৰ আহিছে কিনে ক'ব আপোনালোকে কেনেকুৱা লাগে তেনেকৈ আৰু অলপ ওপৰত আহি কিনে অলপ চাই পালোঁ আমি তলৰ পৰা যিমান দূৰ আহিলোঁ গোটেই ৰ'দ পুৰা একদম গৰম লাগি গৈছিল তো এতিয়া অলপ মানে চাই আন ভালো বিৰাট ভাল লাগে দেই আপোনালোকে ৰাতিপুৱা এক্সাৰচাইজ নকৰিলে এই বৰম্বৈ পাহাৰৰ চিৰি তেনেকুৱা এবাৰ উঠা একদম নামা কৰিব গোটেই একদম পুৰা এক্সাৰচাইজ হৈ যাব গোটেই দেহাটোৰে আৰু এক্সাৰচাইজ নকৰিলে হ'ব আৰু আমি মাত্ৰ আহোঁতে আহিলোঁ এইটো ৰাস্তাতে চিৰিৰে আৰু আগতে আমি কোন পিনেৰে আহিছিলোঁ জানেনে এইটো ৰাস্তাৰে আমি এনেকৈ ইফালৰ পৰা আহিছিলোঁ এই ফাৰ্ষ্টতে এইবাৰ মৰ্ণিং আহোঁতে আমি এইটো ৰাস্তাৰে এনেকৈ আহিছোঁ মই নামি নাযাওঁ আপোনালোকৰ গাছৰ ওপৰত অলপ দেখাই দিছোঁ এইটো ৰাস্তাৰে এনেকৈ আহিছিলোঁ এনেকৈ আহিছিলোঁ আজি আমি চিৰিৰে আহিলোঁ তো এতিয়া আৰু অলপ আছে ওপৰত যাবলৈকে তো এতিয়া ওপৰত যাই পেলাই অলপ আপোনালোকক অলপ ওপৰৰ পৰিৱেশটো অলপ দেখাব আৰু পুৰা ঠাণ্ডা বতাহ এটা আহিছে পুৰা হাৱাৰ আৰু ওপৰৰ পৰা ছানছেটটো দেখাব লাগিবই আৰু ছানছেট খবৰ হৈছে আৰু বেছি টাইম নাই আৰু প্ৰায় আমি 1 ঘণ্টামান ওপৰত ৰখিব লাগিব আৰু ছানছেট দেখাবলৈকে তো অলপ জিৰণি লোৱা হ'ব আৰু আপোনালোকক অলপ ছানছেটটো দেখুৱাব হ'ব নেকি অলপ ভাগৰ লাগি গৈছে না এনেকৈ কিনে হাজাৰ হওক একদিনা কৰি উঠিছোঁ ইয়াত মানে সকলো মানুহ উঠিব নোৱাৰে এনেকৈ পুৰা আমাৰ এনেকৈ ভাগৰ লাগি গৈছে আৰু আমাতকৈ অলপ বয়সীয়া মানুহে কেনেকৈ উঠিব ইয়াত মানে যোনে তোনে উঠিব নোৱাৰে এনেকৈ
তো এতিয়া আপোনালোকক অলপ মোৰ পিছফালে অলপ চাই লওক ভিউটো এয়া দেখিছেনে লক্ষ্য কৰিব পাৰিছেনে নাই পুৰা এয়া আৰু পুৰা আৰু এইখন সৰু পাহাৰখন এইখন উঠিব পাৰি কিন্তু নাজাৰত মানে বহুত সাপ চাপবিলাক থাকে মানুহজনে ক'লে আৰু চাই লওক আৰু এনেকৈ ওপৰত উঠিব লাগিব কিবা ভাগত হৈছে নেকি তোৰ ভাগাৰে পেহে বহুত ওপৰত পানী আছে বোলে অলপ পানী খাব লাগিব যাই পেলাই তো এয়া বুঢ়া বতাহ মাৰিছে এই পাহাৰতে আপোনালোকে এটা বস্তু চাওকচোন চাওকচোন মানুহে ওপৰত আহি কিনে এয়া চিপছৰ পেকেট এইবিলাক এনেকৈ মানে ইয়াতে এনেকৈ পেল থৈ যায় ইয়াতো কোনোৱেতো এনেকৈ চাফা নকৰে ইয়াত মানুহবিলাকে এনেকৈ পেল থৈ যায় এনেকৈ মানুহবিলাকে নিজে খাই কিনে এইটো তলত নি কিনে পেলাব পাৰে ইয়াতো কোনো এনেকৈ চাফা কৰিব নাই ন তো এইটো বহুত বেয়া কথা হয় এয়া চাওকচোন কিমান বুঢ়াত পেকেট স্লাইজৰ পেকেট পলিথিন এইবিলাক চিপছৰ পেকেট এইবিলাক মানে মানুহবিলাকে এনেকৈ মানে পেল থৈ যায় এইটো বহুত বেয়া কথা হয় মানে মানুহবিলাকৰ এইবিলাক চিন্তা নাই আৰু এনেকৈ পেল থৈ যোৱা এনেকৈ তলত নি কিনে থ'ব লাগে এইবিলাকতো কোনোতো এনেকৈ চাফা নকৰে ইয়াত এনেকৈ পচি যাব এনেকৈ ইয়াত বেয়া হৈ যাব এইটো মানে বহুত বেয়া কথা হয় তো ইয়াত মাটিবোৰ দিব নহ'ব ইয়াৰ ফলত এনেকৈ প্লাষ্টিকবিলাক পচি গ'লে ইয়াত তলত সোমাই এইবিলাকতো পচি নাযায় এইবিলাকতো এনেকৈ ইয়াত যেনেকৈ এতিয়া যেনেকৈ আছে তেনেকৈ আহি থাকে বস্তু এতিয়াতো গলি নাযায় এইটো বস্তু মানুহবিলাক তাৰমানে এইবিলাক কথা মানে মনতে নাই মানুহবিলাকৰ তো কি ক'ম আৰু আপোনালোকক মই এইটো কথা কৈছোঁ যে আপোনালোকে য'তে নাযাওঁ আপোনালোকে যিবিলাক চিপছৰ পেকেট হওক বটল হওক পানীৰ বটল হওক আপোনালোকে তাত পেলাইতো আপোনালোকে যোনটো ঠাইত যায় সেইটো ঠাইত এনেকৈ পেলাই থৈ নাহিব আপোনালোকে লগত লৈ আহিব লগত লৈ আহি কিনে আপোনালোকে ক'ৰবাত জ্বলাই দিয়ক বা ক'ৰবাত ভাল কৰি এটা জেগাত থৈ দিয়ক ডাষ্টবিনত থৈ দিয়ক তো এই আৰু মানুহবিলাকক যিমান কওঁ সিমান নাভাবে আৰু তো কি ক'ম আৰু এইটো এয়া আমি এতিয়া শিল এটা আহি পালোঁ এই সি তাৰ ওপৰত দিছে এতিয়া মই অলপ ওপৰত দিছোঁ ৰ'ব অ' ভাই কি শিল ৰে এইটো আৰু মোৰ পিছফালে এয়া সূৰ্য পুৰা অস্ত যাব হৈছে আৰু প্ৰায় 20 মিনিটমান পিছত অস্ত যাব এয়া সূৰ্যটো আছে তাত আৰু ওপৰত এটা পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা এটা আহিছে আৰু মোৰ পিছফালে চাওক এয়া পৰিৱেশ কি ক'ম আৰু ভাষা নাই ক'বলৈ অ' ভাই কেনে লাগছে তোৰ কৈছোঁ মজা লাগছে একদম মজা আৰু পুৰা এচি নালাগে আৰু মানুহবিলাকে যে এচি লগায় আমাক এচি নালাগে আমাক সেনেকৈ ইয়াত এনেকৈ বতাহ লাগি থাকিলে হ'ল এটা কাম কৰোঁ এটা ঘৰ এটা বনাই লওঁ এইখিনি জেগাত আমি ঘৰ এটা বনাই লওঁ বনাই পেলাই আমি ইয়াতে থাকোঁ ইয়াতে পিকনিক খাব আমি কেতিয়াবা এটা প্লেন এটা বনাইছোঁ আমি দিওঁ মানে ৰাতিপুৱাতে আহিম আহি পেলাই ইয়াত মানে পিকনিক মানে এটা সৰু সুৰা আৰু জাষ্ট মানে চাহ নাস্তা এনেকুৱা আৰু সৰু সুৰা এটা আমি ইয়াত মানে এটা বঢ়িয়া এটা পিকনিক টাইপ এটা কৰিম আৰু এই শিলতে এনেকৈ কৰিম পুৰা শিলটো জেগা বঢ়িয়া বহল তো এনেকৈ কৰিম বুলি ভাবিছোঁ ইয়াত এনেকৈ বহি ল'ম বহি লৈ কিনে ইয়াত এনেকৈ চাওঁ নাপায় তো এয়া হ'ল জিন্দগী এই চাওক এয়া সূৰ্য আমাৰ চকুৰ আগত অস্ত যাবৰ হৈছে আৰু প্ৰায় অস্ত যাব আৰু সেইখন দেখিছে আপোনালোকে অলপ অলপ এই সেইখন বিলে কি বিল বা এইখন মানে বহুত দূৰ দেখিব পাৰি নাই ইয়াৰ পৰা মানে এইখন কিবা বিল এইখন পুৰা আৰু ডাঙৰ বিল এয়া সূৰ্য অস্ত যাবৰ হৈছে আৰু প্ৰায় তো এটা বঢ়িয়া ঠাণ্ডা ঠাণ্ডা বতাহ এটা আহিছে ৱাও তো হৈ গ'ল এতিয়া সূৰ্য অস্ত এয়া অস্ত গ'লে আৰু জাষ্ট অলপ আছে ইয়াৰ আহিছে না পুৰা চাওক না একদম কি ধুনীয়া একদম মেঘখিনি চাওক না একদম পুৰা চাবলগীয়া একদম হৈছে মেঘখিনি চাওকচোন কি বঢ়িয়া একদম ডাঠ হৈছে ৱাও নাইচ ইয়াকে কয় নেচাৰৰ ভিউ বাবু চালক না একদম পুৰা এই পানীখিনি একদম পুৰা কি সূৰ্যৰ ফকাচ হৈছে চাওকচোন এয়া চাওক না একদম পানীখিনি ৱাও কি ৰে একদম এতিয়া চাওক না একদম পুৰা সূৰ্য অস্ত গ'লে আৰু এইটো সূৰ্য ইয়া পুৰা লাহে লাহে একদম ঠাণ্ডা শীতল বতাহ বলি আছে ইয়া ওপৰত ইয়া এনেকৈ মন্দিৰ যাম ৰ'ব অলপ মন্দিৰটো অলপ চাই আহিম মন্দিৰত ওপৰত যাম এনেকুৱা জাষ্ট ইয়াৰ পৰা সূৰ্যটো অস্ত যোৱা দেখালোঁ আৰু চাই লওক এতিয়া সূৰ্য অস্ত গ'ল আৰু
নাইস তো এতিয়া শিলৰ পৰা যাম আমি অলপ ওপৰত যাওঁ ওপৰৰ মন্দিৰটোত ওপৰৰ মন্দিৰৰ পৰা ভিউটো চাওঁ অলপ তো এতিয়া মোৰ পিছলে মন্দিৰটো এয়া মন্দিৰ ওপৰৰ ভাগটো এয়া পুৰা সূৰ্য লাভ কৰি ৰস্ত গ'লে আৰু জাষ্ট অলপ বাকী আছে তো চাই লওক আৰু জাষ্ট অলপ বাকী আছে সূৰ্য অস্ত যাবৰ তো দেখা যাব নকক সূৰ্য অস্ত যোৱাটো আৰু ওপৰৰ মন্দিৰটোৰ পৰা দেখা পাৰো গোটেইখিনি ঠাইবিলাক আৰু সেইকেইজন মানুহকেইজনক চাওঁছো পুৰা সেইখন সৰু পাহাৰখনত যাবলৈ ফটো উঠিব ধৰিছে তাৰ পৰা পৰিলে ভাই একদম পুৰা ওপৰৱালা বেছি দূৰ নহয় নুঠিৰে ভাই নমস্কাৰ হিচাপে নুঠো আমি এখন পাহাৰতে বেষ্ট নে কি তাৰ পৰা পৰিলে আৰু ওপৰৱালা বেছি দূৰ নহয় এয়া লাহ কৰি গ'ল সূৰ্য অস্ত চাই লওক অলপ ভিউটো পুৰা ভাগত হৈ যায় পুৰা একদম পুৰা কলা কলা হৈ গ'ল এয়া সূৰ্য অস্ত গ'ল তো এইটো চাব আহিছিলোঁ আৰু পুৰা পাহাৰখনত পুৰা ভিউটো চাওকচোন পুৰা কি ধুনীয়া হৈছে পুৰা ৰঙা ৰঙা গৈছে দেখিছেনে নাইচ আমি মানে পাৰ্কখন দেখাব তলত নামিছিলোঁ না তো সেইকাৰণে পুৰা ভাগৰ লাগি গ'লে তো এতিয়া আমি ঘৰত যাবলৈ হৈছে ঘৰত যাবৰ পুৰা ৰাতি পুৰা গধূলি হৈ যাব না পতাক কৰি তো এতিয়া তলত নামো আৰু ওপৰৰ পৰা সূৰ্য অস্ত যোৱাৰ ভিউটো অলপ বেলেগেই লাগে পুৰা একদম বঢ়িয়া লাগে আৰু কি কম আৰু ভাষা নাই ক'বলৈ তো আৰু ইয়াতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো পুৰা আন্ধাৰ হৈ গ'ল পুৰা এতিয়া আমি তলত যাব লাগিব নহ'লে বাঘ চাগে ধৰিলে তো শেষ আৰু সেই মানুহবিলাক চাওকচোন পিছলে তাৰ পৰা পল্লি আৰু ওপৰৰ অলপ বেছি দিন নহয় আমি ভাই নমস্কাৰ তবা বা তাতে নামিছোঁ আমি এই শিলটোৰ পৰা নামিলোঁ এতিয়া আমি বোলে তাত তলত যাব লাগে সূৰ্য অস্ত গ'ল না এতিয়া পুৰা পতাক কৰি আন্ধাৰ হৈ যাব তো আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকৈ কমেণ্ট কৰি জনাব আৰু প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আমি কষ্ট কৰি আছোঁ আৰু ভিডিঅ'টো প্লিজ কমেণ্টটো কৰি দিব কেনেকুৱা লাগে ভিডিঅ'টো চাই আৰু এটা বস্তু চাওকচোন মোৰ মানে শালমূলবিলাক চাওকচোন কিমান উঠিলে কিমান ওলাইছে পুৰা আপোনালোকে যদি কোনোবা জানে শালমূল কিবা ঔষধ কিবা ঘৰুৱা ঔষধ আৰু কিবা আপোনালোকে কমেণ্ট কৰি জনাবচোন কিবা ঔষধ আছে যদি আপোনালোকে জানে যদি তো ভিডিঅ'টো এইখিনি আছিল আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিলে মনটো ভাল লাগে আৰু এনেকুৱা ধৰণৰ এনেকুৱা ব্লগবিলাক বনাব ইচ্ছা যায় আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব এতিয়া এইটো ভিডিঅ'ৰ পৰা দিছোঁ আৰু তো বাই বাই গধূলি হ'ল তাড়াতাড়ি তলত আনিলোঁ তলৰ চাইকেলখন হ'লে শাক লাগিলে যি তো বাই বাই থেংকছ ফৰ ৱাচিং তো বাই বাই